APSC মেইনছ জেনেৰেল ষ্টাডিজ 5ৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এক্সামিন দ্য ইম্পেক্ট অফ নিউ বৈষ্ণৱাইট মুভমেণ্ট ইন আছাম। অসমত নৱবৈষ্ণৱী আন্দোলনৰ প্ৰভাৱ পৰীক্ষা কৰা। ভক্তি আন্দোলনে প্ৰায় সমগ্ৰ দেশকে বিভিন্ন সময়ত প্ৰভাৱিত কৰিছিল আৰু কেৱল ধৰ্মীয় মতবাদ, আচাৰ ব্যৱহাৰ, মূল্যবোধ আৰু কলা সংস্কৃতিৰ ওপৰতো বেলেগ বেলেগ প্ৰভাৱ পেলাইছিল। মহাপুৰুষ শংকৰদেৱে আৰম্ভ কৰা নৱবৈষ্ণৱী আন্দোলন অসমৰ বাবে আছিল এক জলভাগৰ মুহূৰ্ত। সংস্কৃত আৰু বৈষ্ণৱী গ্ৰন্থসমূহৰ স্থানীয় ভাষালৈ অনুবাদ কৰাৰ লগতে ইয়াৰ মূল ৰচনাসমূহে সাহিত্যৰ এক সমষ্টিৰ সৃষ্টি কৰিছিল, যাৰ ফলত অসমীয়া গদ্যৰ বিকাশৰ বাহিৰেও এক সাহিত্য আন্দোলনৰ সৃষ্টি হৈছিল। তেওঁলোকৰ দ্বাৰা ৰচিত অংকীয়া নাটসমূহ অপৰিসীম জনপ্ৰিয় আছিল আৰু ইয়াৰ ফলত এক সজীৱ নাট্য আন্দোলনৰ জন্ম হৈছিল। তেওঁলোকৰ সংগীত ৰচনাই শাস্ত্ৰীয় সংগীতৰ সংস্কৃতি প্ৰণয়ন কৰিছিল আৰু তেওঁলোকে সত্ৰীয়া নৃত্য ৰূপত শাস্ত্ৰীয় নৃত্যৰ এক সমৃদ্ধ উত্তৰাধিকাৰ এৰি থৈ গৈছিল। উপসংহাৰ কনক্লুজন। প্ৰতিজন ব্যক্তিক নিজৰ ধৰ্মত সমান বুলি গণ্য কৰা হৈছিল আৰু কাকো বিশ্বাসত অন্তৰ্ভুক্ত কৰাৰ সময়ত জাতি বা শ্ৰেণীৰ কোনো গুৰুত্ব দিয়া হোৱা নাছিল। প্ৰাৰ্থনা আৰু মাহ প্ৰসাদ বিতৰণ ভক্তৰ বৃত্তৰ ভিতৰত যিকোনো ব্যক্তিয়ে কৰিব পাৰিছিল।